তুমি বগীক আজি ইমান ঘাঁহ চাহবোৰ কিনি আনি দিছা যে? তোমাক কৈছিলো নহয় যে তাক পথাৰত এৰি দিয়া, যি পায় তাকে খাব। এনেও কিমান দিন হৈ গ'ল এই বগীজনী একো গাখীৰ চাখীৰ নিদিয়ে, তাৰ উপৰিও তাৰ কাৰণে বেকাৰ খৰচবোৰ কৰি থকা। কিমান বাৰ ক'লো যে এইজনীক বিক্ৰী কৰি দিয়া। কেইমাহমান গাখীৰ দিয়া নাই বুলি ইয়াক বিক্ৰী কৰি দিম নেকি? তুমি এনি টাইম এনেকুৱা কথা কেনেকৈ কৈ থাকিব পাৰা তুমি? আমাৰ অভাৱৰ দিনত এই বগীজনীয়ে আমাক গাখীৰ দি কিনে কিমান উপকাৰ কৰিছে সেইবোৰ পাহৰি গ'লা তুমি। আৰু আজি তাইৰ বেমাৰ হোৱাৰ কাৰণে তাইক বিক্ৰী কৰিব দিছা। কিন্তু সেইটো কথাকে মনত কৰি তাক বেকাৰ পাই থাকিলে হ'ব নেকি? কিন্তু ডক্টৰেটো কৈছে ন, কেইবাৰমান ভালকৈ চিকিৎসা কৰিলে তাই ভাল হৈ যাব। তোমাৰ সেই ডক্টৰজনটো যি টি কথাই কয়। মই তোমাক কৈ দিছো শুনা, মই আৰু তাইক কেৱল এমাহে চাম। যদি তাই ঠিক নহয় আৰু যদি গাখীৰ নিদিয়ে তেতিয়াহ'লে তাইক কিন্তু মই বিক্ৰী কৰি দিম। তই সোনকালে ভাল হৈ উঠ বগী। তোক বিক্ৰী কৰি দিলে মই বৰ কষ্ট পাম বগী। মানুহকেই ভাল পাব পাৰে, মানুহে জীৱ জন্তুকো ভাল পাব পাৰে, আৰু ময়ো তোক খুব ভাল পাওঁ বগী। তহঁতৰ দৰে জীৱ জন্তুৰ ভাষা যোনে বুজি নাপায়, হয়তো সিহঁতে তহঁতৰ মৰমো বুজি নাপায়। তই সোনকালে ভাল হৈ উঠ বগী, সোনকালে ভাল হৈ উঠ। তোৰ খুব কষ্ট হৈছে ন শুনটো, আৰু অকণমান সহ্য কৰ। তোৰ দেউতাই ডক্টৰ আনিবলৈ গৈছে, এতিয়াই আহি পাব। অকণমান ধৈৰ্য ধৰ। জ্বৰটো যে আজি হঠাৎ এনেকৈ বাঢ়ি গ'ল, কিয় বা বুজিবই পৰা নাই। তোৰ দেউতাই ডক্টৰলৈ এতিয়া আহি পাব। তাৰ জ্বৰ এতিয়াও কমা নাই নেকি? নাই অকণমানো কমা নাই। তুমি ডক্টৰলৈ নাহিলা যে, অকলে আহিলা যে তুমি? মই গৈছিলোঁ ডক্টৰৰ ওচৰত, কিন্তু ডক্টৰ ঘৰত নাই, অহাকালিহে আহিব। মই ফাৰ্মাচীৰ পৰা দৱাইবোৰ লৈ আহিলোঁ। হস্পিটেলটো বহুত দূৰত আছে। এতিয়াই টেবলেটখিনিকে খুৱাই দিয়া, খাই কাৰণে যদি অলপ ভাল পায়। হে ভগৱান, ডক্টৰটো এতিয়াই বাহিৰত যাব পাৰিলে? চাওঁ দিয়া, দৱাইখিনিকে খুৱাওঁ এতিয়া। ছাৰ, ল'ৰাটো কেনেকুৱা আছে? জ্বৰ একদম মূৰৰ ওপৰত উঠিছে, কিন্তু এই লক্ষণবোৰ একদম ভাল নহয়। কিন্তু সঠিকভাৱে কি হৈছে মই সেইটোহে ধৰিব পৰা নাই। এইটো লওক, ইয়াতে কেইটামান টেষ্ট পৰীক্ষা কৰাব লাগিব, তাকে লিখি দিছোঁ। আৰু কৰি উঠি মোক দেখুৱাওক, তাৰপিছত চাওঁ কিবা কৰিব পাৰোঁ নেকি। পদুমী, ক'ত আছা তুমি? ইফালে আছোন। ইমানকে কিয় চিঞৰিছে হা? ইমান জুদি চিঞৰি মাতি একেবাৰে মাথাটো বেয়া কৰি পেলাইছে এই ভৰ গধূলি। মাথা বেয়া হোৱাৰ কামেই কৰিছা তুমি। ৰাতিপুৱা খেতিৰ যোৱাৰ সময়ত তোমাক কৈ যোৱা নাছিলোঁ যে বগীক কিবা খাবলৈ দিবা বুলি? কিন্তু দিনটো তাক একো খাবলৈ দিয়া নাই তুমি, এক ফোঁটা পানীও দিয়া নাই। তাইক খাবলৈ দি একো লাভ নাই, তাইক ইয়াৰ পৰা বিদায় দিলেহে আমাৰ লাভ হ'ব। হেৰি শুনা না, দুপৰীয়া শংকৰ আহিছিলে, আমাৰ বগীজনীক ভাল দামতে বিকি দিম বুলি কৈছিলে। তুমি ঘৰত নাছিলা কাৰণে মই সাহস কৰিব পৰা নাই বিকিবলৈ। তুমি মানুহ নে জানোৱাৰ? হা, তুমি এইবোৰ কৰিবলৈ সাহস ক'ত পোৱা? নেক্সট টাইম যদি এনেকুৱা কৰা কিবা, তোমাৰ কথা বেয়া হৈ যাব, কৈ দিলোঁ মই। এতিয়া গুচাই ইয়াৰ পৰা, তাইক কিবা খুৱাবলৈ দিয়া মোক। পদুমী, তই ইয়াতে মন মাৰি কিয় বহি আছ? তোৰ ল'ৰাটো ভাল পোৱাই নাই নেকি? বাইদেউ, কি কৰোঁ একো ভাবি পোৱা নাই। এটা কথা কওঁ তোমাক, শুনিবানে? বাইদেউ, কি কথা কওকচোন। এই আমাৰ গাঁৱৰ উত্তৰ ফালে বেজ এজন আছে। এই বহুতৰে মুখত শুনিছোঁ তেওঁ বোলে এজন ডাঙৰ বেজ হয়, আৰু তেওঁৰ ওচৰত গৈ বোলে বহুত মানুহেও ভাল পাইছে। তয়ো তোৰ ল'ৰাটোক তেওঁৰ ওচৰলৈ লৈ যাব পাৰ। ঠিক আছে বাইদেউ, তেন্তে মই কালি ৰাতিপুৱাই ওলাই যাম। কিন্তু পাৰিলে যোৱাৰ সময়ত ঘৰৰ পৰাই কিবা খোৱা বস্তু লৈ যাবি তেওঁৰ কাৰণে, যেনে ধৰ ফল মূল, শাক পাচলি, এইবোৰে আৰু। শুনিছোঁ তেওঁ বোলে টকা পইচা একোৱেই নলয়। ঠিক আছে বাইদেউ। ঋষিমণি, মোৰ প্ৰণাম গ্ৰহণ কৰিবা। আৰু আপোনাৰ কাৰণে আমাৰ ঘৰতে ৰোৱা কেইটামান ফল মূল আনিছোঁ। আপুনি এইখিনি গ্ৰহণ কৰিলে খুব ভাল পাম ঋষিমণি। কিন্তু এইখিনি ফল যে মই গ্ৰহণ কৰিব নোৱাৰিম। কিয় ঋষিমণি, আপুনি এইখিনি কিয় গ্ৰহণ কৰিব নোৱাৰিব? মোৰ কিবা ভুল হ'ল নেকি ঋষিমণি? তোৰ ল'ৰাৰ বেমাৰ হোৱাৰ কাৰণে ইয়াতে আহিছোঁতো। ঋষিমণি, আপুনিতো সকলোবোৰ জানে। মোৰ ল'ৰাটোক ভাল কৰি দিয়ক ঋষিমণি। তোৰ সেই বেমাৰী ল'ৰাটোৰ যত্ন লওঁ নেকি তই? হা, যত্ন লওঁতো ঋষিমণি, খুব যত্ন লওঁ। আৰু তোৰ ঘৰত যে আৰু এটা অসুস্থ প্ৰাণী আছে, তাৰ যত্ন লওঁ তই? আপুনি কাৰ কথা কৈছে ঋষিমণি? মই ভালকে বুজিব পৰা নাই। জীৱ জন্তুৰ প্ৰতি মৰম থাকিলেই বুজিব পাৰিলি হয়। এইবোৰ অমাত জীৱ জন্তুক দেখা শুনা কৰাৰ শক্তি ঈশ্বৰে আমাক দিছে। আমি মানুহ সকলো ফালে সক্ষম হোৱাৰ পাছতো যদি এনেকৈ ব্যৱহাৰ কৰোঁ জীৱ জন্তুৰ লগত, তেন্তে কি ভগৱানে আমাৰ ওপৰত খং নকৰিব? কোৱাচোন তুমি। মই বুজি পাইছোঁ ঋষিমণি, বুজি পাইছোঁ মই। আপুনি আমাৰ বগীজনীৰ কথাই কৈছে। শুনিলা পদুমী, শুনিলা? তোমাক মই কিমান বাৰ কৈছিলোঁ যে জীৱ জন্তুক তেনেকৈ অৱহেলা নকৰিবা, তেনেকৈ অমাত প্ৰাণীক কষ্ট দিব নালাগে। বুজিলোঁ, মই বুজিলোঁ ঋষিমণি। মই মোৰ ভুলটো বুজিব পাৰিছোঁ। এতিয়াৰ পৰাই মই জীয়াই থকা পৰ্যন্ত কোনো প্ৰাণীকে আৰু অৱহেলা নকৰোঁ ঋষিমণি। মোক ক্ষমা কৰি দিয়ক ঋষিমণি, ক্ষমা কৰি দিয়ক। উঠা মাজনী, উঠা।
ঘৰত গৈ বগীজনীৰ খুব যত্ন ল'বি আৰু তাইকো মৰম কৰিবি। সিহঁতে মানুহৰ স্পৰ্শ আৰু চাউনিতে গম পায় যে কোনে কিমান সিহঁতক ভাল পায়। তহঁতৰ বগীজনী সুস্থ হৈ উঠাৰ পাছত তাই দিয়া প্ৰথম গাখীৰখিনি তোৰ ল'ৰাটোক খোৱাবি আৰু তেতিয়া তোৰ ল'ৰাটোও সুস্থ হৈ উঠিব।